वेलकाम बैक टू माई यूट्यूब चेनेल अन्य এটা ভিডিঅ'তে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ অলপ কামজাৰী। আমাৰ এইফালে ভাই বন্ধু আছে। এতিয়া সময় হৈছে 6:30। এয়া হৈছে আমাৰ ৰাতিপুৱা কামজাৰী। বৰ্তমান এয়া নলা চফাই কাম চলি আছে। অলপ ঘাঁহ বন গজিছে আৰু এইবিলাক আমি অকণমান চাফ চিকুণ কৰিছোঁ। মানুহ চাফ চিকুণ থাকিলে বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি, সকলো ভালে থাকে। তো আপোনালোকে এনেকৈ চাফ চিকুণকৈ থাকিবলৈ চেষ্টা কৰিব। এয়া আমাৰ কৰ্ম, এয়াই আমাৰ জীৱন। গতিকে অকণো অজুহাত নথকাকৈ আমি আটাইয়ে মিলিজুলি কামবোৰ এনেদৰে কৰিবলৈ চেষ্টা কৰোঁ। এয়া হৈছে আমাৰ দুপৰীয়া গন্তিৰ পৰিৱেশ আৰু গন্তিলৈ সকলোৱে যাৰ যাৰ মিলিবলৈ সাহস আছে সকলোৱে আহি আছে। তো গন্তিৰ পাছত আৰু আমাক দায়িত্ব দিয়া হ'ব। কি দায়িত্ব দিয়া হয় গন্তিৰ পাছত গম পোৱা যাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকক। দুপৰীয়া গন্তিৰ পাছত এয়া পৰিৱেশ, একেই দায়িত্ব একেই কাম। আমি আটাইয়ে এল্লালৈ নিজৰ নিজৰ কৰ্তব্য পালন কৰাত ব্যস্ত হৈ পৰোঁ আৰু এনেদৰে নিতৌ আমাৰ দায়িত্ববোৰ চলি গৈ আগবাঢ়ি গৈ থাকে। বৰ্তমান আমি গৈ আছোঁ কাম ছুটি কৰি বেগলৈ, আৰু ইয়াৰ পাছত আমাৰ কি হুকুম শুনাই তো ভিডিঅ' সকলোকে চাই থাকক। এয়া হৈছে নেক্সট দিনাৰ পৰিৱেশ, আৰু এইফালে আমাৰ BM পাৰ্টি পূৰা প্ৰেক্টিছত লাগি আছে। যিহেতু ইহঁতৰ অলপ ৱেইটবোৰ বেছি হৈ গৈছিল, তো ৱেইটবোৰ কমাবৰ কাৰণে প্ৰেক্টিচ কৰি আছে। এইখন গ্ৰাউণ্ডতে এইফালে চলি আছে প্ৰেড আৰু সেইফালে চলি আছে BMI পাৰ্টিৰ প্ৰেক্টিচ। এতিয়া সন্ধিয়া সময় আমাৰ ব্ৰেকফাষ্টৰ টাইম আছে, আৰু এতিয়া যিহেতু ব্ৰেকফাষ্টৰ টাইম, তো প্ৰায় মানুহবোৰ ব্ৰেকফাষ্ট কৰিবলৈ গ'ল। আমি কেইজনমানে আছোঁ। তো এই সুযোগতে আমি কেইজনমানে ফটোশ্বুট কৰি লওঁ বুলি ভাবিছোঁ। তো ফটোবোৰ কেনেকুৱা হৈছে জনাব। সময়ত প্ৰায় ফটোশ্বুট চলি আছে। এয়া মোৰ বেক চাইডে দেখিছে ফটোশ্বুট চলি আছে। এইটো খালি ক্লাছ অফ টাইমত আমি এনেই মনোৰঞ্জন কৰি আছোঁ। আমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ কিছু কাৰ্যৱালী, তো আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন।